welcome to our mom and daughter channel. And always, as usual, Abiha is doing makeup. Aru. Ami itia ready hoy asu. Aru kot jam, kio jam, hetu amar blogot apnalogok dime. See? Kenekwa lagise baru. আৰু আপোনালোকৰ আমাৰ ফাৰ্স্ট আপোনালোকে আমাৰ ফাৰ্স্ট ব্লগটো ভাল লাগিলে নে বেয়া লাগিলে নে আৰু কিবা সাজেষ্ট কৰিব থাকিলে কেনেকুৱা হ'ব লাগে আপোনালোকে কমেন্ট কৰিব জনাব ভাল লাগিব আমাৰ তেতিয়া আমি আকৌ নেক্সট ব্লগ বনাবলে আমাৰ মনটো ভাল লাগি থাকিব কালি ফাৰ্স্ট ব্লগ বনাওতে ইমান বেছি আমাক সবে ভিউ কৰে কিন্তু লাইক কৰা নাই মনটো দুখ লাগিছে হলো আমি ভাবিছো আৰু একো নাই লাইক কৰক নকৰক এটা এদিন নহলে এদিন ভাল পাবই সবে সো আমি ভাবিলো ব্লগ বনাই থাকো একো নাই আমাৰ ভাল লগাবোৰ আমাৰ ভাল লগা মেমৰিজ বিলাক আমি সবৰ লগত শেয়াৰ কৰিব বিচাৰো সো ওকে লেটস সি আৰু লাইক কৰিব দে কমেন্ট কৰিব আৰু সাবস্ক্ৰাইব কৰিব আৰু এতিয়া আমি ক'বলৈ যাম মানে এই কাৰণে আমি ৰেডি হৈ আছো আৰু হেতু আপোনালোকক জনাম দে আমি স্কুলৰ পৰা গুছি আহিলো আমি একচুয়ালি আজি আমাৰ লৰা স্কুলত গৈছিলো তাৰ মানে আজি প্লে স্কুলত ফেয়াৰৱেল আছিল তো আমি ভাবিলো যে মো ভাইটি চকলেটস লৈ প্লাই তাক দি দিও সবকে তাৰ লগৰ ফ্ৰেন্ডছ বিলাকক আৰু ভিডিও কৰা নহল একচুয়ালি তাত অকমান ফটোজ কেটামান ক্লিক কৰা হৈছে আৰু আহি প্লাই ইমান গৰম বাহিৰত ইমান ভাগৰ লাগিছে আহি সিধা ভাত খালো আৰু এয়া ছোৱালীয়ে কিবা খাবলে তাৰমানে ভাত খাই উঠিয়ে তাৰ ভোক লাগে এনে বেলেগ সময়ত ভোক নালাগে বেল আমাৰ অসমীয়াটো বেল বুলিয়ে কয় বেল ভাঙিবলে খাইছানে টেস্টি অকমান দিয়া হন খাইছা খাই না গতিকে এতিয়া ভাবিছো অকমান ৰেষ্ট লওঁ এতিয়া অকমান ৰেষ্ট লওঁ আমি বহুত আকৌ কাইলে ৰাতিপুৱা উঠি যাব লাগিব মৰ্নিং বাস মৰ্নিং উঠাটো বহুত কষ্ট এনে ৰাতিপুৱা উঠো বাৰু আমি এই মানে এক্সাম থাকিলে সোনকালে উঠে আৰু যদি এক্সাম নাথাকে তেন্তে মানে 8টা বজালৈকে হয় মই জিম থাকিলে সোনকালে মানে 5টাতে উঠো জিমত যাবলৈ হলে মই 5:30 উঠি যাওঁ আৰু নহলে মানে 8টা 7:30 8 টেস্টি আৰু ভিডিওটো সোনকালে আপলোড কৰিম ৰাতিলৈকে অকমান এডিট কৰিব লাগিব আৰু আপোনালোকে লাইক কৰিব আৰু যদি বিচাৰে আমি নেক্সট ভিডিও বনাও নেক্সট ব্লগ বনাও আপোনালোকে কমেন্টস কৰি জনাব Hello, welcome to our mom and daughter channel and always as usual Abiha is doing makeup আৰু আমি ইতিয়া ৰেডি হৈ আছো আৰু ক'ত যাম কিয় যাম হেতু আমাৰ ব্লগত আপোনালোকক দিম